আমাৰ সমাজত নাৰী আৰু পুৰুষ এই দুই ধৰণৰ লিংগৰ ব্যক্তি থকাৰ উপৰিও আন এক লিংগ আছে যাক আমি তৃতীয় লিংগৰ ব্যক্তি বুলি কওঁ। 30 জুলাই 2016 চনৰ পৰা তৃতীয় লিংগৰ ব্যক্তিসকলে সাংবিধানিকভাৱে স্বীকৃতি লাভ কৰে। কিন্তু আমাৰ সমাজত এই ব্যক্তিসকলক উচিত সন্মান প্ৰদান কৰা নহয়। আজি আমি আলোচনা কৰিম আমাৰ সমাজৰ এনে এজন তৃতীয় লিংগৰ ব্যক্তিৰ কথা যাৰ সফলতাৰ কথাই আপোনাক এক বিশেষ আমোদ প্ৰদান কৰিব। অসাধ্য সাধন কৰা তথা সমাজৰ লগত যুঁজিব পৰা মনত প্ৰবল শক্তি থকা ব্যক্তিজনৰ নাম হৈছে জয়তা মণ্ডল। পশ্চিম বংগত জন্ম লাভ কৰা জয়তাই সৰুৰ পৰাই সমাজৰ বিভিন্ন লোকৰ পৰা উচিত ব্যৱহাৰ লাভ কৰা নাছিল। ঘৰতো পিতৃ মাতৃয়ে তেওঁক নিজ ইচ্ছা অনুসৰি থকাত বাধা প্ৰদান কৰিছিল। বিদ্যালয়তো এনেধৰণৰ ব্যৱহাৰে তেওঁক 10ম শ্ৰেণীতে বিদ্যালয় এৰিবলৈ বাধ্য কৰিছিল। লগতে নিজ ঘৰ আৰু সমাজৰ দুৰ্ব্যৱহাৰৰ পৰা অতিষ্ঠ হৈ তেওঁ ঘৰ এৰাৰ মনস্থ কৰিলে। কিন্তু ঘৰ এৰাৰ পিছত তেওঁ থাকিবলৈ বাসস্থান নোহোৱা হৈ পৰিছিল, যাৰ বাবে তেওঁ ৰেল ষ্টেচন, ফুটপাথ আদিতে ৰাতি শুবলগীয়া হৈছিল। খাদ্যৰ অভাৱ পূৰণ কৰিবলৈ ৰাস্তাত ভিক্ষা কৰিবলগীয়া হৈছিল। ইয়াৰ পিছত তেওঁ তৃতীয় লিংগৰ ব্যক্তিসকলৰ সমাজৰ লগত জড়িত হয় আৰু তেওঁলোকৰ লগত কাম কৰিবলৈ আৰম্ভ কৰে। একে সময়তে তেওঁ দূৰৱৰ্তী শিক্ষাৰ মাধ্যমৰ যোগেদি আইন পাঠ্যক্ৰম অধ্যয়ন কৰে আৰু ইয়াত ডিগ্ৰী লাভ কৰে। বৰ্তমান তেওঁ পশ্চিমবংগৰ লোক আদালতত এজন ন্যায়াধীশ হিচাপে কৰ্মৰত অৱস্থাত আছে আৰু তেওঁ হৈছে ভাৰতৰ প্ৰথমজন তৃতীয় লিংগৰ ন্যায়াধীশ। তাৰোপৰি তেওঁ তৃতীয় লিংগ সম্প্ৰদায়ৰ সদস্য হিচাপে নিজৰ সম্প্ৰদায়ৰ লোকসকলক বিকাশ তথা কৰ্ম সংস্থাপনত এক বিশেষ ভূমিকা পালন কৰি আহিছে আৰু তেওঁলোকো এতিয়াৰ পৰা সপোন দেখিবলৈ আৰম্ভ কৰিছে। তেওঁ সকলোৰে বাবে সমাজৰ প্ৰথম আৰু দ্বিতীয় লিংগৰ লগত একেলগে খোজ কঢ়াৰ এক অনুপ্ৰেৰণা স্বৰূপ। সঁচাকৈ জয়তা মণ্ডলৰ কৰ্মৰাজিয়ে আমাৰ ভাৰতৰ সমাজ ব্যৱস্থাত আমূল পৰিৱৰ্তন আনিব আৰু আমাৰ সমাজ ব্যৱস্থাক অধিক নিকা কৰি তুলিব। কেনে লাগিল এই ভিডিঅ'টো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।